এৰাউণ্ড 35,000 ক্ৰ'জ হৈ গ'ল 35,000 যদি এনেকেই ধৰণৰ আমি নট অনলি বনচুৰি গাড়ী থাকিব লাগিব সেইটো নহয় আমি প্ৰচেষ্টা ল'ব লাগিব কি যাতে মানে ইনক্লুচিভ চবেই আমাৰ যিমান চিটিজেন আছে মানে সেইটো ভাগ লয় সেইদৰে কাম কৰিলে মানে আমাৰ 9 লাখ যিটো মিছন সেইটো সোনকালে শেষ হৈ যাব আজি বনচুৰ উদ্যোগত বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত আজি মানে এৱাৰনেছ ৰেলী লোৱা হৈছে আমি 9 লাখ মানে ট্ৰি প্লান্টেশ্যন কৰিবলৈ আমি মিছন লৈছোঁ এতিয়া আমি এৰাউণ্ড যিটো আমি 20 পৰা যিটো ষ্টাৰ্ট কৰিছিলে এতিয়া আজিলৈকে আমাৰ ইনফ্লুৱেঞ্চাৰ বেলেগ গোটেই টিম মিলি মানে SSB আৰু আমাৰ চিকনাঝাৰ মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি আৰু গ্ৰীণ লিভ আৰু কি আছিলে বহুত NGO মিলি পেলাই আজি আমাৰ যিটো ৰিপৰ্ট এৰাউণ্ড 35,000 ক্ৰ'জ হৈ গ'ল 35,000 তাৰমানে যদি এনেকেই ধৰণৰ আমি নট অনলি বনচুৰি গাড়ী থাকিব লাগিব সেইটো নহয় আমি প্ৰচেষ্টা ল'ব লাগিব কি যাতে মানে ইনক্লুচিভ চবেই আমাৰ যিমান চিটিজেন আছে মানে সেইটো ভাগ লয় সেইদৰে কাম কৰিলে মানে আমাৰ 9 লাখ যিটো মিছন সেইটো সোনকালে শেষ হৈ যাব এতিয়া আমি বনচুৰ তৰফৰ পৰা সেইটোৱে মানে এৱাৰনেছ দিব বিচাৰিছোঁ কি আমাৰ যিটো ক্লাইমেট চেঞ্জ সেইটো ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল সেইটো যিটো ক্ৰাইচিছ সেইটো প্ৰব্লেম সেইটো চবেই ধ্যান দিব লাগে সেইটোৱে আমি এৱাৰনেছ দিওঁ আৰু আমি পদক্ষেপ এইটো লৈছোঁ কি কোঅপাৰেশ্যন আমি বিচাৰিছোঁ মানে ট্ৰি প্লান্টেশ্যন যদি সি ফিজিকেলি আহিব নোৱাৰে কোনোবা কিন্তু আপুনি ঘৰত থাকিও আপুনি হেল্প কৰিব পাৰে কিয় পাৰ প্লেন আমি 50 rupees যিটো আমি ডনেশ্যন লওঁ এই ডনেশ্যন বিভাগৰ তেখেতৰ নামত আমি গাছটো ৰুই দিওঁ ইয়াৰ কাৰণে আমি এটা QR কোড জাৰি কৰিছোঁ QR কোডটো মানে QR কোড প্লাছ আমি আৰু এটা প্ৰচেষ্টা লৈছোঁ মানে ৰিয়েল টাইম মনিটৰিং ফৰ দ্য প্লাণ্ট গ্ৰ'থ এণ্ড হেল্থ যিটো ইণ্টাৰনেট ফৰ ট্ৰি যিটো ছফ্টৱেৰ আছে সেই ছফ্টৱেৰটো আমি মানে চেষ্টা কৰি আছোঁ কেনেকৈ ইনষ্টল কৰিম মানে অলৰেডি সেইটো এভেইলেবল মাৰ্কেটত সেইটো আমি আনি পেলাই সেইটো কৰিব লাগিব ইয়াৰ কাৰণে আৰু খৰচা হ'ব সেইটো আমি ফাইণ্ড আউট কৰি আছোঁ কেনেকৈ কি কৰিব পাৰে যাতে সেইটো ইয়াৰ কাৰণে ৰিয়েল টাইম মনিটৰিং চিষ্টেমটো এনে ৰাখিম কিয় কাৰণে কি যোনে ডনাৰে যদি সি ঘৰত বহি কিনি বা যিকোনো ঠাইত বহি কিনি সি নিজৰ নামত যিটো গাছ ৰৈছে সেই গাছটো তাৰমানে কিমান ডাঙৰ হৈছে সেইটো মানে সুৰক্ষিত আছে নে নাই সেইটো চাব পাৰিব সেইকাৰণে সেইটো ৰিয়েল টাইম মনিটৰিং চিষ্টেম ফৰ দ্য প্লাণ্ট গ্ৰ'থ এণ্ড হেল্থ সেইটো আমি দেখাম তাৰ তেতিয়া সি মানে বনচুৱে যে ৰিয়েলি কাম কৰি আছে তেতিয়া গম পাব